নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? অপশ্যন ডি আছে অপশ্যন এ বাইচুং ভুটীয়া, অপশ্যন বি লাভলীনা বৰগোহাঁই, অপশ্যন চি সুশীল কুমাৰ আৰু অপশ্যন ডি কৰ্ণাম মালেশ্বৰী। আমি যদি ইয়াৰ ভিতৰত চাবলৈ যাওঁ অপশ্যন চিটো শুদ্ধ হ'ব। সুশীল কুমাৰ ইজ দ্য কাৰেক্ট এনচাৰ। সুশীল কুমাৰ মল্লযোদ্ধাৰ লগত জড়িত। আমি অপশ্যন যদি এইটোৰ ওপৰত চাবলৈ যাওঁ বাইচুং ভুটীয়া, বাইচুং ভুটীয়া বিশেষকৈ ফুটবলৰ লগত জড়িত আৰু তেওঁ ইণ্ডিয়ান নেশ্যনেল ফুটবল টীমৰ কেপ্টেইন আছিল। আমি যদি অপশ্যন বিটোৰ ওপৰত যদি চাবলৈ যাওঁ লাভলীনা বৰগোহাঁই, লাভলীনা বৰগোহাঁই বিশেষকৈ তেওঁৰ বক্সিঙৰ লগত জড়িত। আৰু নেক্সট যদি আমি অপশ্যন ডিটোৰ ওপৰত যদি চাবলৈ যাওঁ কৰ্ণাম মালেশ্বৰী, কৰ্ণাম মালেশ্বৰী ৱেইট লিফ্টাৰ লগত জড়িত। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধলানি সংঘটিত হৈছিল? অপশ্যন এ দি আছে ব্ৰিটিছ সিংহাসন, অপশ্যন বি ফৰাচী সিংহাসন, অপশ্যন চি ৰাছিয়ান সিংহাসন আৰু অপশ্যন ডি স্পেনিছ সিংহাসন। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এটো ব্ৰিটিছ সিংহাসন। ব্ৰিটিছ সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধলানি সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটোত দিয়া আছে হুইচ ষ্টেট ইজ দ্য দাণ্ডিয়া ৰাছ এ পপুলাৰ ফ্লক ডেন্স অফ? দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য? অপশ্যন দি আছে এ ৰাজস্থান, গুজৰাট, উৰিষ্যা আৰু মহাৰাষ্ট্ৰ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বিটো গুজৰাট। দাণ্ডিয়া ৰাস গুজৰাট ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য। এই দাণ্ডিয়া ৰাস হৈছে গুজৰাটৰ নৃত্য। নৱৰাত্ৰি মহোৎসৱত জনপ্ৰিয়ভাৱে এই নৃত্য পৰিৱেশন কৰা হয়। নেক্সট কুৱেশ্যনত দিয়া আছে টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোনখন দেশত হৈছিল? অপশ্যন এ থাইলেণ্ড, অপশ্যন বি চীন, অপশ্যন চি কোৰিয়া আৰু অপশ্যন ডি ভিয়েটনাম। ইয়াৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব চাউথ কোৰিয়া। টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি চাউথ কোৰিয়া দেশত হৈছিল। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড? দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত সুধিছে। অপশ্যন এ দি আছে কলকাতা, অপশ্যন বি চেন্নাই, অপশ্যন চি হায়দৰাবাদ আৰু অপশ্যন ডি মুম্বাই। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো মুম্বাই। দালাল ষ্ট্ৰীট ইজ লোকেটেড ইন মুম্বাই, মহাৰাষ্ট্ৰ। ই হৈছে বোম্বে ষ্টক এক্সচেঞ্জ আৰু বিশ্বৰ কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ ঠিকনা। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এন আছামিজ জুৱেলাৰী আইটেম অ'ন ইন দ্য আৰ্টছ? নিম্নলিখিত কোনটো কাণত পিন্ধা এক অসমীয়া গহনা সুধিছে? অপশ্যন ডি আছে গলপতা, অপশ্যন বি হৰিণ চকুৱা, অপশ্যন চি জোনবিৰি আৰু অপশ্যন ডি থুৰীয়া। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো থুৰীয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ সুধিছে? ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ অপশ্যন ডিটো শুদ্ধ হ'ব থৰ মৰুভূমি অঞ্চল। কালবেলিয়া হৈছে ভাৰতৰ থৰ মৰুভূমি অঞ্চলৰ লোকনৃত্য। কালবেলিয়া ইজ এ ট্ৰেডিশ্যনেল ফ্লক ডেন্স ফ্ৰম দ্য থৰ ডিজাৰ্ট ৰিজন অফ ৰাজস্থান। নেক্সট কুৱেশ্যনটোত দিয়া আছে ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে? অপশ্যন ডি আছে বেলজিয়াম, কানাডা, ফ্ৰান্স আৰু ছুইজাৰলেণ্ড। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব কানাডা। নেক্সট কুৱেশ্যনটোত দিয়া আছে নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই সুধিছে? অপশ্যন এ দি আছে ছুইজাৰলেণ্ড, অপশ্যন বি দি আছে চেকস্লোভেকিয়া, অপশ্যন চি জাৰ্মান আৰু অপশ্যন ডি পোলেণ্ড। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বিটো চেকস্লোভেকিয়া। নেক্সট কুৱেশ্যন দিয়া আছে হু প্লেড দ্য টাইটেল ৰোল ইন দ্য 1969 ভাৰ্জন অফ ডক্টৰ বেজবৰুৱা? ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল? অপশ্যন ডি আছে নিপন গোস্বামী, অপশ্যন বি বিজু ফুকন, অপশ্যন চি দীপেন বৰুৱা আৰু অপশ্যন ডি ব্ৰজেন বৰুৱা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো ব্ৰজেন বৰুৱা।